वेलकम टू माय यूट्यूब चैनल সকলোকে স্বাগতম জনাইছো মোৰ यूट्यूब চেনেলত বন্ধুসকল আজি আপোনালোকৰ বাবে নতুন এটা ভিডিও লৈ আহিছো তেন্তে বলক আমি ভিডিওটো চাওঁ তো হেল্ল' ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ কাৰণে অদ্ভুত কিছুমান বস্তু লৈ আহিছো এই বস্তুটো চাই আপোনালোকে বহুত ভাল পাব এই ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু বন্ধুসকল এনেকুৱা ভিডিও চাবৰ কাৰণে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকন দবাবলৈ নাপাহৰিব তো বন্ধুসকল আজি আমি কথা পাতিম এটা ড্ৰোন পুতলা ড্ৰোন এইটো ড্ৰোন দেখাত একেবাৰে সৰু কিন্তু এইটো ড্ৰোন আপোনাৰ ভিডিও শ্বুট কৰিব পাৰি ফটো তুলিব পাৰি আৰু কিছুমান জেগাত লুকাই লুকাই ভিডিও কৰিব পাৰি এই ড্ৰোনটো বহুত কামৰ বস্তু যদি আপুনি এই ড্ৰোনটো ল'ব বিচাৰে তেন্তে আপোনালোকে ল'ব পাৰিব এই ড্ৰোনটোত আপোনালোকে যদি ক'ৰবা ভিডিও শ্বুট কৰি থাকে তেন্তে মানুহবোৰ কিছুমান দেখি নাপাব যে ড্ৰোন আহি আমাক ভিডিও শ্বুট কৰি আছে বুলি তো বন্ধুসকল আপোনালোকৰ সেফটিকৰ কাৰণে এনেকুৱা সৰু ড্ৰোন ল'ব পাৰিব গোফ জ্ঞান তো বন্ধুসকল এই বস্তুটো যেতিয়া আপোনালোকে ক'ৰবা প্ৰগ্ৰাম কৰিছে ফাংচন পাতিছে ষ্টেজ প্ৰগ্ৰাম আছে তেনে আমি দেখো ওয়াৰবোৰ য'ত ত'ত পৰি থাকে তো বন্ধুসকল ফাংচনৰ কাৰণে এই মেচিনটো আপোনাৰ ওয়াৰবোৰ য'ত ত'ত পৰি থাকে তেনেকৈ আপুনি এই মেচিনটো আনি আপুনি অট'মেটিক টেপ কৰিব পাৰিব বহুত কম সময়ৰ ভিতৰত বেছি কাম কৰিব পাৰিব আমিতো নৰ্মেলি কৰিব পাৰোঁ ষ্টেজৰ প্ৰগ্ৰামৰ কেবুলবোৰ ভালকৈ ক'ৰবা আঠা দি লগাই দিব পাৰোঁ কিন্তু এই মেচিনটো আপোনাৰ কম সময়ৰ ভিতৰত আপোনাৰ ষ্টেজৰ ওয়াৰবোৰ ধুনীয়াকৈ পেষ্ট কৰি দিব পাৰ্কিং বাইচাইকেল ষ্টেণ্ড মানে পাৰ্কিং তো বন্ধুসকল আপোনালোকৰ ঘৰ যদি সৰু আছে চাইকেল ৰখাত যদি অসুবিধা হৈছে তেনে এই বস্তুটো আপুনি ঘৰত আনি লগাই ল'ব পাৰিব আৰু এইটো বস্তুত আপোনালোকে চাইকেলটো ৰাখিব পাৰিব এইটো বস্তু এটা দেখাত লিফ্টৰ দৰে যেতিয়া আপুনি চাইকেলটো লগাই দিব তেতিয়া আপুনি লগা ওপৰফালে ঠেলি দিব লাগে তেতিয়া আপোনাৰ চাইকেলটো এনেকুৱা ধৰণৰ পাৰ্ক হৈ যায় ফ্লেক্স মম হিটেড জেকেট তো বন্ধুসকল এই জেকেটটোত এনেকুৱা ফিচাৰ আছে যিটো নেকি আপোনাৰ হিট কৰা টেম্পাৰেচাৰ বস্তুটো আপোনাৰ মোবাইলত কণ্ট্ৰল কৰিব পাৰি আৰু লগতে পাৱাৰ বেংক চিষ্টেম দিয়া আছে আপোনাৰ মোবাইলৰ লগতে চাৰ্জ কৰিব পাৰি এইটো পিন্ধি আপুনি অলপো ঠাণ্ডা নাপাব আপুনি য'তে পিন্ধি যাওক নিজৰ মোবাইল চাৰ্জ কৰিব পাৰিব প্লাছ লগতে আপোনাৰ টেম্পাৰেচাৰ মোবাইলত কণ্ট্ৰল কৰিব পাৰিব বহুত ধুনীয়া ফিচাৰ আছে ষ্টিক বক্স তো ফ্ৰেণ্ডছ এইটো বস্তু হ'ল আপোনাৰ এটা সেলফি ষ্টেণ্ডৰ কাম কৰিব আৰু লগতে আপোনাৰ মোবাইলৰ কভাৰৰ কাম কৰিব আপোনাৰ মোবাইলৰ কভাৰতে এইটো বস্তু লাগি থাকিব আৰু আপুনি য'তে যাব লৈ ফুৰিব পাৰিব এই বস্তুটো আপুনি সেলফি লওঁতে আপোনাৰ কাম কৰিব আৰু লগতে আপোনাৰ মোবাইলৰ কভাৰ কাম কৰিলে আৰু আপোনাৰ মোবাইল যেতিয়া পৰিব তেতিয়া ভাঙিবলৈ চান্সটো নাথাকে মানে আপোনাৰ মোবাইলটোক প্ৰটেক্ট কৰিব তো এইটো বস্তু অদ্ভুত বস্তু ধুনীয়া বস্তু আপোনালোকে সকলোৱে এই বস্তুটো ভাল পাব লৈ সেট বেক জেন তো বন্ধুসকল এই বস্তুটো আপোনাৰ চকীৰ দৰে কাম কৰিব দেখাত একেবাৰে সৰু ফল্ড কৰি দিব পাৰি নিজৰ পকেটত ভৰাই লৈ যাব পাৰি আমি যদি ক'ৰবাত যাওঁ তেনে বহাৰ সুবিধা নাপাওঁ চকী নাপাওঁ তেনে এই বস্তুটো আপোনাৰ বহুত কাম কৰিব এইটো আপুনি য'তে যাব পকেটত ভৰাই লৈ যাব পাৰিব বহিব পাৰিব চকীৰ দৰে তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব আজিলৈ ইমানে সকলোৱে ভাল থাকিব জয় অসম জয় অসম জয় অসম আকৌ উভতি আহিম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই